অভিৰুচি ক'ব গ'লে গান গাই ভাল পাওঁ অলছ' জিম ফ্ৰিক এভৰিৱান গুড মৰ্ণিং আজি মানে এতিয়া আমি আজি আমাৰ JLCত মানে যোৰহাট ল কলেজত আমাৰ আজি ফ্ৰেছাৰ্ছ আছে সেইকাৰণে আমি মানে আজি ঢেৰ কিবা কিবি কাৰ্যসূচী ধেৰ আছে মই গানো গাম আৰু নাচিমো মানে ডান্সো কৰিম প্ৰথমবাৰ দেই জীৱনত প্ৰথমবাৰ ষ্টেজত তেনেকৈ মানে মই নাচিম গান আগৰ পৰাই গাওঁ কিন্তু মানে নাচটো মোৰ ইমান হেৰি নহয় কিন্তু ঠিক আছে আজি আপোনালোকক মই দেখাম আমাৰ যোৰহাট ল কলেজৰ ফ্ৰেছাৰ্ছ আজি 2 বছৰ মূৰত আমি প্ৰথম পাইছোঁ এইবাৰে লাষ্ট আমাৰ 5th চেমৰ এতিয়া আৰু আমি এইটো নেক্সট নাপাওঁ নেক্সট ইয়েৰলৈ কিন্তু ভাল লাগিব ডাঙৰকৈ পাতিছে আপোনালোকক আজি দেখাম চাই থাকিব তেতিয়াহ'লে ব্লগটো আৰু যদি ব্লগটো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ ছাবস্ক্ৰাইব কৰিলে পইচা নাযায় মই জানো সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিওঁ এতিয়া মই চুলি ষ্ট্ৰেইট কৰি আহিলোঁ মানে কেছটো হ'ল মোৰ ওচৰত ষ্ট্ৰেইটনাৰ নাই আণ্টিৰ পৰা ল'লোঁ মানে আমাৰ হেৰি হোষ্টেলৰ মানে মালিকৰ পৰা তেনেকৈ লৈ মেলি যেনে মানে এইখিনি মেনেজ কৰিলোঁ এতিয়া লাষ্ট শাড়ীখন পিন্ধিবলৈ আছে প্ৰথমতে ডান্সটো আছে সেইকাৰণে আমি শাড়ীখন পিন্ধি ল'ম তাৰপাছত এহেঁতি আহিব মোৰ যিখিনি মানে আমাৰ পাৰ্টনাৰ আমি নাচিম তাহাঁতি আহিব আহি মেলি আমি হেৰি কৰিম ড্ৰেছ আপ কৰি মেলি মেকআপ চেকআপ কৰি মেলি আমি ডান্সটো কৰিমগৈ প্ৰথমতে এয়া মই ৰেডি হ'লোঁ মেকআপ চেকআপ কৰিম শাড়ী চাড়ী পিন্ধি আমি ৰেডি এইফালে গীতাশ্ৰী হাই কৰি দিয়া তাৰপিছত এইফালে ভিতালী ওলাই ৰেডি তাৰপিছত দীপশিখা ওলালে দীপশিখা ওলাই মেলি এতিয়া হেৰি ৰিলচ বনাই আছে আমাৰ ফ্ৰেছাৰ্ছ মানে ষ্টাৰ্ট হৈ গ'ল মিটিং শেষ হ'ল খালি মানে এতিয়া প্ৰগ্ৰেমখিনি ষ্টাৰ্ট হোৱা নাই চ' আমি এতিয়া ৰৈছোঁ ৰেডি হৈ মেলি ৰিলচ বনাবলৈ গৈ মানুহ ক'ত পালেগৈ ঠিকেই নাই তাইক আৰু ধুনীয়া লাগিছে পাছত দেখাই দিম বাৰু কিন্তু আমি এতিয়া বৰ্তমান ৰেডি হৈ মেলি যাব লৈছোঁ দেখাই আছোঁ আৰু মই অভিৰুচি ক'ব গ'লে গান গাই ভাল পাওঁ অলছ' জিম ফ্ৰিক এণ্ড অলছ' তুমি ভাল লগাখিনি আমি কৰিবলৈ নিদিওঁ এইটো চিন্তা কৰিব নালাগে ডান্সিং কৰোঁ আমি তোমালোকক আমি নিদিওঁ আৰু তোমাৰ বাইকটো আগবঢ়া এভৰিৱান এতিয়া পাইছে ৰাতি 2টা বজাত 2:30 হৈছে এতিয়া 2:37 হৈছে আজি প্ৰথম মানে আজি মহালয়া হয় এতিয়াৰ পৰা মহালয়া লাগিছে এতিয়া মই আছোঁ যোৰহাটত আৰু যোৰহাটৰ প্ৰথম মহালয়া মই প্ৰথম চাম মানে এইবাৰ কেনেকুৱা হয় ইয়াত বহুত ডাঙৰকৈ হয় কালি আমাৰ ফ্ৰেছাৰ্ছ আছিলে ফ্ৰেছাৰ্ছ হৈ গ'ল হৈ মেলি তাৰপিছত ডান্স কৰিলোঁ টাইম নহ'ল কাৰণে গানটো নহ'লে বাকী আহি মেলি বহুত ভাগৰ লাগিলে সেইকাৰণে আপোনালোকক দেখাবলৈ নহ'ল কি হ'ল আৰু এতিয়া বাকী মহালয়া দেখাম আপোনালোকক মহালয়া চাব আৰু এইবাৰৰ পৰা একদম এতিয়াতো পূজা মানে ফিলিংটো আহি গৈছে আৰু কাৰণ যিহেতু মহালয়া লাগি গ'লে পূজা লাগিয়ে যায় এতিয়াৰ পৰাতো আৰম্ভই হৈ যাব সেইকাৰণে চাই থাকক চুচিটো শুই আছে চুচিক মই জগালোঁ তথাপিও তাই নুঠে মানে এলাহ সেইকাৰণে মই ওলাইছোঁ আৰু মোৰ লগৰ আছে আৰু প্ৰাৰ্থনা বুলি এজনী আছে তাই চাদৰ পাৰ্টটোত থাকে তাহাঁতি উঠালে মানে মই খোৱাও নাছিলোঁ পিছে ৰাতিটো এক্সাইটমেণ্টতে তাৰপিছত সেইকাৰণে মহালয়ালৈ আমি এতিয়া ৰেডি এইফালে প্ৰাৰ্থনা এইফালে চিমি হাই গুড মৰ্ণিং এতিয়া আমি প্ৰথম ক'লৈ যাম প্ৰথম আমি আমাৰ লগৰখিনিলৈ ৰ'ম মানে তাৰপিছত গোটেই সোপাই গোট খাই মেলি আমি বৰুৱা চাইডলৈ ওলাম গড়ালি ওলাইছে জানো ওলাইছে দি দে আৰু এনেকৈ হাতবোৰ দাঙি দিয়ে তাহাঁতি গম পাব ভূত নহয় যেনিবা মানুহ আৰু ফ্লেক্সটো এনেই আছে নি মোক য়েছ ৰাতিখন এতিয়া আমি ওলাই আহিছোঁ
ক'ত যাম আজি? গড়ালিহে যায় বোলে। বৰুৱা ছোৱালী নাযায় নেকি বা? যাম। গড়ালি বা আকৌ বৰুৱা ছোৱালী? এইকেইটা ভৰি ভৰি হৈ থাকিব না? আগতে তেনেকে খোজ কাঢ়ো। হয় নি? তেনেকৈ লাহে লাহে কাঢ়ো আকৌ। হ'ব দে, লাহে লাহে যাওঁ। মেকআপ কৰি আহিব গম পাইছা লিপষ্টিক মেইন মই ভাত খাবলৈ গ'লেও লিপষ্টিক লগাই যাওঁ তেনে এতিয়াতো ওলাই আহিছো পূজা নিচিনাচোন মহালয়া নহয়তো পূজাচোন তিনিজনী পাহাম জানো এইটো বতাহে বতাহ মই বতাহ নেকি কিবা পাতিছে কি পাতিছে প্ৰগ্ৰেম হ'বচোন ৰাতি সাংঘাতিক কোনো নাই কালি পঞ্চাছ টকা 60, 70, 80, 90 100 টকা থেংক ইউ আমি কি কি ললো বেলুন ললো 3টা আৰু এইফালে পেপা দেখিলে মই একদম হিষ্ট্ৰী কৰিছো অ'কে ফিউচাৰ কৰিছে 110 টকা বুলি যা गलती से मिस्टेक गलती से मिस्टेक এতিয়া বৰুৱা ছোৱালী ফালে গৈ আছো আমি বৰুৱা ছোৱালী পালোহি কিন্তু আমাৰ মোৰ কথাটো নাই ইমানো ইয়াত ভাল লগা নাই কাৰণ গড়ালিতকৈ বৰুৱা চাৰিআলিত অকণমান ভিৰটো কম আৰু অলপ হুলস্থুলটো কম ন গড়ালিত বহুত হুলস্থুল হৈছিলে গড়ালিত ভাল লাগিছিলে পাৰিছোঁ বেণ্ডেড লগালে ন এনেই চব ঠিকে আছে খালি কিছুমান ল'ৰাই বৰ উৎপাত কৰে খালি সেইটো কাৰণে আমাক ছিকিউৰিটি গাৰ্ড দিছে মানে পুলিচ আছে আৰ্মি আছে ইয়াত বহুতখিনি সেইটো কাৰণে ইয়াত ভাল লাগিছে যিমানখিনি মেইনটেইন কৰিব পাৰে যোৰহাটে মেইনটেইন কৰিছে সেইকাৰণে ভাল লাগিছে ফাইনেলি এতিয়া পোহৰ হ'লগৈ আৰু এতিয়া আমি গড়ালিত কিবা এটা খালোঁ খাই মেলি এতিয়া গড়ালিৰ ফালে গৈছোঁ সেইফালে গৈ মেলি আমি ঘৰলৈ যামগৈ কাৰণ আমাৰ প্লেনটো আমাৰ পোহৰ হোৱালৈকে আছিল সেইকাৰণে চাই মেলি এতিয়া পূজা ফিল আহিব ন বহুত বেছি এতিয়া পূজা ফিল আহিব ন আজিয়ে দুৰ্গা পূজাটো হা আজিয়ে পূজাটো আজিয়ে পূজা নি তুমি একদম হেৰিটো নিচিনা জাৰ্নেলিষ্টটো নিচিনা উঠি পলাইছিলা সেইটো জাৰ্নেলিষ্ট কিহৰ আছিলে চেনেলটো কি জানো চাব লাগিব ন ওলাইছো নে নাই মই কিয়ে পলালো মই এনেকুৱা লাগিছে কৰ্টত প্ৰেজেণ্টেশ্যন দিবলৈ কাৰণে বহুত বেছি মানুহ আৰু মানুহ বাঢ়িব চাগে টাইম ন আৰু মানুহ বাঢ়িব ন পৰিমাণটো এতিয়া ৰাতিপুৱা হৈছে আহিব লাহেকৈ অঁ সাঁচৰ প্ৰাণী সোনকালে এইফালে মজা আছে ঢেৰ মানুহ এইফালে ধুনীয়াকৈ দিছে চা চব মানুহ বাপৰে
ইমান ভিৰ হয় আমিতো আগতে নিউজতহে চাওঁ কিন্তু ইয়াত ভাল লাগিছে এনেকৈ খালী চকুৱে চাই গান খালি একদম বাকৱাচ লগাইছে দেৱী মহালয়াত দেখোন কিন্তু হ'ব একো নাই আমি এডজাষ্ট কৰি ল'ম আৰু মানুহবোৰ ইমান আহিছে মেলিছে মিঠাই খাইছে মই গমেই পোৱা নাছিলোঁ ইয়াত যে মিঠাই চিঠাই বনাই এনেকৈ জেলেপি চেলেপি হেৰি কৰে মই কেতিয়াও গম পোৱা নাছিলোঁ ইয়াত আহি বুলি মানুহ ওলাই আহে বুলি জানো আৰু সদায় নিউজতহে দিয়ে নকয় এইটো মাৰোৱাৰী পতি নেকি অঁ যোৰহাটৰ মাৰোৱাৰী পতি হয় এইফালে অঁ ইমান মৰম লাগিছে একদম 6টা 5:30 বাজিলে এতিয়ালৈকে আমি খোজকাঢ়িয়ে আছোঁ তথাপিও এনাৰ্জি ষ্টিল বাচি আছে আৰু আমাৰ ভৰি হৈ থকা নাই ভৰি আমাৰ এতিয়া মানে বুঢ়া হৈ পৰিছে বুঢ়াও নহয় ভৰি মুঠতে বাচি থকা নাই এতিয়া আমি ৰাজমাহ পুখুৰী এটা আছে ইয়াত ৰাজমাহ পুখুৰীতে আমি শ্বৰ্টকাট ল'লোঁ লৈ মেলি তাৰপিছত এতিয়া আমি ৰুমলৈ গৈ আছোঁ সেই এভৰিৱান আমি আহিলোঁ এতিয়া আহি মেলি মুখা চুকা ধুলোঁ আৰু আমি আজৰি হ'লোঁ এতিয়া মানে ফ্ৰেছ হৈ মেলি এতিয়া লাহেকৈ আৰু একদম বেলেগ ভাগৰ লাগিছে টোপনি ধৰিছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্ৰথমতে ছাবস্ক্ৰাইব কৰিব তাৰপৰা ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে নেক্সট ভিডিঅ'বোৰ পাই থাকে আৰু লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰিব আৰু হেপী দুৰ্গা পূজা ইন এডভান্স আহি আছে কাৰণ দুৰ্গা পূজা চ' আমি নেক্সট আহি আছোঁ নেক্সট পূজাৰ মানে ভিডিঅ'জ লৈ মেলি মই আহি আছোঁ চাই থাকিব বাই বাই